নমস্কাৰ, মই ধৰ্মেন্দ্ৰ নাথ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমাৰ মানে বহুত জেগাত আমাৰ বিহু প্ৰগ্ৰাম আছে। আপোনালোকে ক'ব গ'লে আমাৰ 4 জেগাত আছে বিহু প্ৰগ্ৰাম। খিদাবাৰী এতিয়া আমি আছোঁ, উপস্থিত হৈছোঁ। আমাৰ খিদাবাৰীত আছে, লংকাত আছে, আৰু আমাৰ হেৰি আছে, নগাঁও আছে, আৰু এইপিনে বহুত মানে দূৰত দূৰত আছে। এইকেইখন গোৱা মানে কম আপোনালোকৰ পিছত দেখুৱাই আছোঁ। আমাৰ লগত বহুত আহিছে, মানে লাগিছে এইবিলাক বাহিৰত আছে কেইজনমান। আহক কেমেৰাজন এজন এইপিনে আমাৰ দলৰ ভাল ঢুলীয়া, মেইন ঢুলীয়া, বহুত ভাল ঢোল বজায়। আৰু বাকীজন বাহিৰত আছে মানে, আৰু চাপিনে হা এনেকৈ নহ'লে এজন দেখিছে, এজনো ভাল ঢোল বজায়, বেয়া ঢোল বজায় বাৰু। আপোনালোকে চাওক, নামটো কৈ দিয়া তোমাক। মোৰ নাম চক্ৰজ্যোতি পাঠক। ভাল ক নামটো শংকৰজ্যোতি পাঠক। ল'ৰাজন বহুত লাজ কৰে মানে। আৰু এজন আছিল আমাৰ দলত, তেওঁ মানে বাতিল কৰা হৈছে। বহুত ভাল মানে মানুহজন আছিলে। কিয় বাতিল কৰিলা তুমি? ইমান যদি ভালে বজায় তেওঁ। নহয় মানে কি হ'ল, তেওঁ ফালফুং বহুত মানে। ফাংফুং বহুত। এবাৰ যে ঢোল আনে, ঢোল আনে, কালি আজি আনে। হয়। এইজনে সেইজন মহাপুৰুষজন চাই লওক। আপোনাৰ নামটো কওকচোন। মোৰ নাম বৰ্ণিল নাথ। বৰ্ণিল? দীঘল নীল নহয়। নহয় আপোনাক বাতিল কৰাৰ কাৰণটো কি? আমাৰ সুৰতি সূৰ্য দলৰ পৰা আপুনি কোৱাবলৈ নহয়, মোৰ ঢোল ফুটাৰ কাৰণে ওলাই আহিছোঁ। ঢোল ফুটিল। ঢোল ফুটিলটো চাউনি কৰিব পাৰা তুমি। নাই, পইচা নাছিল চাউনি কৰিব পৰা নাই। পইচা নাছিল তুমি সেইকাৰণে ইয়াত মানে মিছা কথা কৈ আছিলা, ঢোল কালি আনিম পৰহি আনিম বুলি। নাই মিছা কথা কোৱা নাই। নহয় কয় মিছা কথা ক'লে কি কথা নহয়, মিছা কথা এইটো। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান কৰিছোঁ যে আমাৰ গ্ৰুপৰ যিজন বৰ্ণিল বুলি কয়, তেওঁ ঢোলটো ফুটা হ'ল, সেইবাবে তেওঁ বিহু এবাৰ প্ৰগ্ৰাম কৰিব নোৱাৰিলে। তেওঁক এটা ঢোল দি আপোনালোকে সাহায্যটো আমাক কৰক। আমাৰ দলটো মানে বহুত আমাৰ হেৰি হৈ আছে, কমজুৰি দল আছে, নোহোৱা দল। আপোনালোকে চিন্তা নকৰিব। এইবাৰ বিহু যিমান মাৰোঁ আমাৰ গাড়ী ভাড়াতে শেষ হয় মানে। আমি বহুত কম দামত আহোঁ। আৰু আপোনালোকৰ যদি গাঁৱত বিহু হয়, আমাৰ দলটোক নিমন্ত্ৰণ কৰে। আমাৰ যোগাযোগৰ নাম্বাৰ আমাৰ হেৰিয়ে থাকিব, ডেষ্টিনেশ্যনত লেখা থাকিব। আপোনালোকে হেৰি কৰিব। আপোনালোকৰ মাজলৈ মৰম লগা তেওঁৰ নিজ নহয়, তেওঁৰ দেদাকে নিউজ। তেওঁ খালি প্ৰেক্টিছটো কৰি আছে। আৰু কলেজটো এই নামটো কি আছিল বোলে? তোমালোকৰ নিউজটোৰ নাম কি আছিলে? অসম ফটুৱা খামবালি। অসম ফটুৱা খামৰে। থেংক ইউ, বহুত ধন্যবাদ। আপোনালোকক দেখুৱাম আগ্ৰহী।